फसल बदल के लगाइए और बार बार लगाइए। बार बार लगाइए। ऐसे नहीं कि आज लगा दिया, एक फसल लगा दी, उसके बाद खेत खाली पड़े हैं, खाली मत छोड़ो खेत। বাহিৰৰ যিবিলাক ৰাজ্য মানে যেতিয়া যোৱা হয় সেউজীয়াৰ পৰা সেউজীয়া কিন্তু মই যদি বা আমি যদি কেতিয়াবা ধেমাজি লখিমপুৰ মাজুলী এই অঞ্চলবিলাকলৈ যোৱা হয় তাত বিস্তৃত এনেকৈ উকা হৈ পৰি আছে। কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম পাঞ্জাৱ হাৰিয়ানাৰ কৃষক তেওঁলোকে এটা সপ্তাহৰ ভিতৰতে হাল বাই মৰণা মাৰি ধান কাটি চফা তাৰপিছতে আপোনাৰ তাত খেতি কৰিব পৰা মানে কোনো শস্য সিঁচিব পৰা পথাৰখন উপযোগী কৰি তোলে। নমস্কাৰ দৰ্শকসকল, মই পংকজ খনিকৰ, আপোনালোকে চাই আছে কৃষিজন অসমৰ বিশেষ অনুষ্ঠান কৃষকৰ বন্ধু। দৰ্শকসকল, আজি আমি আলোচনা কৰিম ধান কটাৰ পাছতে ধাননি পথাৰসমূহত কৃষকসকলে কি কৰিব। আমি হাতত দেখিবলৈ পোৱা আঘোণ পুহ মাহৰ পাছৰ পৰা বহাগ জেঠলৈ অসমৰ কৃষকে শ বিঘা মাটি পেলাই ৰাখে। বিস্তৃত এলেকা চন পৰি থাকে। এনেদৰে চন পৰা মাটিসমূহত আমাৰ কৃষকসকলে খেতি কৰি আৰ্থিকভাৱে শক্তিশালী হ'ব পাৰে। কিন্তু আমাৰ কৃষকসকলে নকৰে। শ বছৰ ধৰি পৰম্পৰাগত ধাৰণা অনুসৰি আমাৰ কৃষকসকলে বাৰিষা দিনত ধান খেতি কৰিছে আৰু সেই আঘোণ মাহত চপাইছে, তাৰ পাছতে মাটিবিলাক মানে চন পেলাই ৰাখে। কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম পাঞ্জাৱ হাৰিয়ানাৰ কৃষকসকল তেওঁলোকে এটা শস্যৰ চপোৱাৰ পাছতে আন এটা শস্যৰ খেতি কৰে। উদাহৰণস্বৰূপে ধৰি লওক, তেওঁলোকে ধান খেতি কৰিলে, ধান খেতি কৰাৰ পাছতে তেওঁলোকে কি কৰে, তাত ধান খেতি চপোৱাৰ পাছৰ দিনাখনিয়ে তেওঁলোকে তাত লগে লগে হাল বাই দিলে অন্য খেতিৰ কাৰণে। আৰু তেওঁলোকক পানীৰ প্ৰয়োজন, পানীৰ কাৰণে তেওঁলোকে কি হয়, আমাৰ অসমৰ কৃষকসকলৰ দৰে বৰষুণৰ বাবে তেওঁলোকে ৰৈ থাকিব নালাগে। তেওঁলোকে তাত মেচিন আছে, পানী মেচিনৰ সহায়ত লগে লগে পানী দি দিলে। আৰু পানী মেচিনৰ মানে তাত তেওঁলোকৰ কৃষি পথাৰসমূহত প্ৰতিখন পথাৰতে তেওঁলোকৰ বিজুলী সংযোগ আছে আৰু পানীৰ প্ৰয়োজন হ'লে তেওঁলোকে তাৰ লগত বিজুলীৰ লগত মেচিন সংযোগ কৰি তেওঁলোকে তাত পানী সিঁচি দিব পাৰে। আৰু এসপ্তাহৰ ভিতৰতে ধান চপোৱাৰ এসপ্তাহৰ পাছতে তেওঁলোকে ধৰি লওক তাত সেই ঠাইখিনিত তেওঁলোকে ভাবিছে যদি ঘেঁহু খেতি কৰিম বুলি ভাবিছে, তেওঁলোকে ঘেঁহু খেতি কৰি দিছে, বা অন্যান্য কিছুমান শীতকালীন শাক পাচলি খেতি কৰিম বুলি ভাবিছে যদি তেওঁলোকে শীতকালীন শস্যৰ কাৰণে তেওঁলোকে তাত সিঁচি দিছে। আৰু যাৰ বাবে তেওঁলোকৰ উৎপাদিত খাদ্য শস্যৰ ওপৰত আমাৰ অসম বা অসমৰ কৃষকসকল বা অসমৰ যিসকল মানুহ আছে তেওঁলোকে নিৰ্ভৰ কৰিবলগীয়া হয়। তেওঁলোকে উৎপাদন কৰা বোম্বাই এলুগুটি, তেওঁলোকে উৎপাদন কৰা মিঠাতেল বা তেওঁলোকে উৎপাদন কৰা বুটমাহ, মটৰমাহ, মগুমাহ আদিৰ ওপৰত আমাৰ কৃষকসকল নিৰ্ভৰ কৰিবলগীয়া হয়। চাওক, এই হাৰিয়ানাৰ ফৰিদাবাদৰ কৃষক সতবীৰ সিঙৰ কিছু মন্তব্য। তেওঁৰ লগত আমাৰ কথা বতৰা হৈছিলে। কথা বতৰাত তেওঁ জনাইছিল কেনেকৈ তেওঁলোকে খেতি কৰে, তেওঁলোকে যে ডাবল ক্ৰপিং বা ট্ৰিপল ক্ৰপিং কেনেকৈ খেতি কৰে, এই বিষয়ে আমাৰ সৈতে কিছু মোৰ কথা বতৰা হৈছিল। আমি তেওঁৰ কিছু বক্তব্য আপোনালোকলৈ আগবঢ়ালোঁ। आसाम से हूँ। आसाम का लोगों को मतलब एक ज़मीन में एक बार ही खेती करेगा, उसके बाद उन लोगों को आपको क्या कहना है? देखो, मैं अगर साधन है तो फसल लगाइए दूसरी। हाँ, देखो, पानी खेत के लिए, फसल के लिए पानी की ज़रूरत होती है। हाँ सर। अगर पानी है तो नहीं है तो साधन बनाइए और लगाइए। देखो, पैदा होती है तो पैसा जेब में आता ही है। हाँ सर, और एक बात है, आप लोग का तो पूरा खेत में बिजली, हम लोग का घर में बिजली का बात बोल रहा है, लेकिन हम लोग देखा आपका खेत में बिजली है। वो मतलब आपका गवर्नमेंट की तरफ से वो एक अच्छा एक तरीका है, लेकिन असम में वो चीज़ नहीं। नहीं, देखो, सरकार की आजकल तो सुविधा ही है, कुसुम सोलर योजना। हाँ, तो वो भी बहुत अच्छा ऑप्शन है। जी सर। देखो, खर्चा नहीं है, एक वन टाइम इन्वेस्टमेंट है और पानी की पूरे साल से साल मौज है। उसका भी फायदा हम लोग का किसान मतलब उठा सकते हैं ना। अपने खेत में मेहनत कीजिए और करीब एक फसल पे डिपेंड मत रहिए। हाँ, फसल बदल के लगाइए और बार बार लगाइए। ऐसे नहीं कि आज लगा दिया, एक फसल लगा दी, उसके बाद खेत खाली पड़े हैं, खाली मत छोड़ो खेत। और उसको ऑर्गेनिक मैटर भी दो, हरी खाद भी लगाओ, मूंग खाद की पूर्ति करती है। और ढैंचा लगाओ, सनई लगाओ, उससे ताकत भी मिलती है। हो सके पशुओं का गोबर भी डालो और ये काम करोगे तो जरूर आपके पास पैसा होगा। অসমৰ অধিকাংশ কৃষকে এটা শস্যৰ খেতিৰ ওপৰত নিৰ্ভৰশীল। তেওঁলোকে বাৰিষা দিনত খেতি কৰে, আঘোণত ধান চপোৱাৰ পাছতে সেই মাটিসমূহত কিছুমান কিন্তু খেতি কৰিব পাৰে। আজি আমি আলোচনা কৰিম আঘোণৰ পাছত কৰিব পৰা কিছুমান শস্যৰ খেতিৰ বিষয়ে। তাৰ পূৰ্বে অসমৰ এজন প্ৰগতিশীল কৃষক ধনিৰাম চেতিয়াৰ এটা বক্তব্য আপোনালোকলৈ আগবঢ়ালোঁ। বাহিৰৰ যিবিলাক ৰাজ্য মানে যেতিয়া যোৱা হয় সেউজীয়াৰ পৰা সেউজীয়া কিন্তু মই যদি বা আমি যদি কেতিয়াবা ধেমাজি লখিমপুৰ মাজুলী এই অঞ্চলবিলাকলৈ যোৱা হয়
তাত বিস্তৃত এনেকৈ উকা হৈ পৰি আছে। গতিকে বহিৰাজ্যৰ দৰে তাতো বিভিন্ন ধৰণৰ কৃষি কৰ্ম কৰিবলৈ পোৱা গ'লহেঁতেন, যিহেতু সেই ধেমাজি লখিমপুৰ অধিকাংশ অঞ্চলে বছৰৰ 2-3 মাহ অভিভুক্ত হ'ব পাৰে বানপানীৰ কাৰণে, কিন্তু বাকীখিনিতো আশীৰ্বাদ স্বৰূপ। গতিকে তাত মাকৈ, আলু, সৰিয়হ, ঘেঁহু আদিকে কৰি বিস্তৃত এলেকা কৰিব পৰা গ'লহেঁতেন। সেইখিনিতো কৃষি অৰ্থনীতিৰ অসমৰ গুৰুত্বপূৰ্ণ ভূমিকা অৱদান আগবঢ়ালেহেঁতেন। গতিকে সেইখিনি চৰকাৰে আগবঢ়াব লাগিব। কেৱল আমি কৃষকসকলে সৰু এটা প্ৰজেক্টহে কৰিব পাৰোঁ, ডাঙৰ প্ৰজেক্টবিলাকতো কৰিব নোৱাৰিম। আঘোণ মাহত ধান খেতি চপোৱাৰ পাছতে আমাৰ কৃষকসকলে কৰিব পাৰে সৰিয়হ খেতি। সাধাৰণতে অসমত সৰিয়হ খেতি অক্টোবৰ নৱেম্বৰত কৰা হয়, কিন্তু শেহতীয়াকৈ অসমত কৃষি বিশ্ববিদ্যালয়ে এবিধ সৰিয়হৰ উদ্ভাৱন কৰিছে, যিটো সৰিয়হৰ খেতি কৃষকসকলে জানুৱাৰী মাহতো কৰিব পাৰে। সৰিয়হৰ এই জাতটোৰ নাম TS67। এই বীজটো উদ্ভাৱন কৰা কৃষি গৱেষকসকলে জনাইছে যে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত TS67 জাতৰ সৰিয়হ খেতি কৰি আমাৰ কৃষক ৰাইজ লাভান্বিত হ'ব পাৰে। মই পুনৰ কৈছোঁ, আমাৰ যিহেতু অক্টোবৰ বা নৱেম্বৰতে আমাৰ কৃষকসকলে সৰিয়হ খেতি কৰে, আৰু এতিয়া শেহতীয়াকৈ এই এটা নতুন জাতৰ সৰিয়হ উদ্ভাৱন কৰিছে মানে কৃষি গৱেষকসকলে, অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষকসকলে। আৰু এই খেতিটো মানে আপোনাৰ আঘোণ মাহত ধান চপোৱাৰ পাছতে আমাৰ কৃষকসকলে অলপ সময় লৈ তাত হাল বাই তাত মানে আপোনালোকে এই জাতটোৰ সৰিয়হ খেতি কৰিব পাৰিব। আৰু আপোনালোকে এই সৰিয়হ বীজটো ক'ত পাব, এই সন্দৰ্ভত হয়তো আমাৰ 2-এজন কৃষকে প্ৰশ্ন কৰিব পাৰে। মই জনাইছোঁ যে আপোনালোকে এই সৰিয়হৰ বীজটো পাবৰ কাৰণে আপোনালোকে যিসমূহ জিলা কৃষি বিজ্ঞান কেন্দ্ৰ আছে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে, নাইবা কৃষি বিশ্ববিদ্যালয় বা নাইবা আপোনালোকৰ অঞ্চলৰ যিবিলাক আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ আছে তাত গৈ তেওঁলোকে এই বীজটো মানে তেওঁলোকৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু এই খেতি কৰিব পাৰিব। এইবোৰ মানে এই জাতটোৰ উপৰি অন্যান্য কেইবাটাও সৰিয়হ জাত আছে, যিটো সৰিয়হ মানে আপোনালোকে ডিচেম্বৰ বা জানুৱাৰী প্ৰথম সময়ছোৱাতে কৰিব পাৰে আৰু লাভান্বিত হ'ব পাৰে। এইবাৰ আমি আমাৰ দৰ্শকসকলক জনাম, ধান খেতি কৰাৰ পাছতে আমাৰ কৃষকসকলে কৰিব পৰা অন্য এবিধ শস্য খেতি, সেয়া হ'ল ঘেঁহু ধানৰ খেতি। ধান খেতি চলোৱাৰ পাছতে আমাৰ কৃষকসকলে মাটিভাগ পেলাই ৰাখে, সেই মাটিসমূহত আমাৰ কৃষকসকলে ঘেঁহু খেতি কৰিব পাৰে। অসমৰ বহুকেইজন কৃষকে এতিয়া এনেকৈ ধান চপোৱাৰ পাছতে ঘেঁহু ধানৰ খেতি কৰিবলৈ লৈছে, আৰু এই ক্ষেত্ৰত আমি প্ৰণৱ গগৈৰ নাম ল'ব লাগিব। তেওঁ দীৰ্ঘদিন ধৰি তেনেকৈ ধান চপোৱাৰ পাছতে তেওঁ সেই পথাৰসমূহত মানে ঘেঁহু খেতি কৰে, ঘেঁহু খেতি চপাই আকৌ পুনৰ তেওঁ ধান খেতি মানে ঘেঁহু খেতি চপোৱাৰ পাছত তেওঁ আকৌ ধান খেতি কৰে। এনেকৈ আমাৰ কৃষকসকলেও তেওঁলোকে যিসকলৰ এনেকৈ মানে ধান খেতি আছে তেওঁলোকে চপাই ঘেঁহু খেতি কৰিব পাৰে। ঘেঁহু খেতিটো ধান খেতিৰ দৰে বৰ বেছি কষ্ট নহয়, মানে ধান অলপ চোৱা চিতা কৰিব লাগে বছ, আৰু নাজানিলে ঘেঁহু খেতি কৰিব আমাৰ অসমত যিটো কৰা নাযায়, বহুতেই নাজানে। গতিকে তেওঁলোকে জিলা কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ লগত যোগাযোগ কৰি ঘেঁহু খেতি কেনেকৈ কৰিব লাগে তাৰ প্ৰশিক্ষণ বা 2-এটা কথা সুধি মেলি মানে ঘেঁহু খেতি কৰিব পাৰে, আৰু এনেকৈ তেওঁলোকে খেতি কৰি লাভান্বিত হ'ব পাৰে। শেহতীয়াকৈ আমাৰ অসমত বহু কৃষকে বড়ো ধানৰ খেতিও কৰিবলৈ লৈছে। ধান চপোৱাৰ পাছতে আমাৰ কৃষকসকলে বড়ো ধানৰ খেতি কৰিব পাৰে। বড়ো ধান চপোৱাৰ পাছত পুনৰ সেই ঠাইত আমাৰ কৃষকসকলে শাওণ মাহত পুনৰ ধান খেতি কৰিব পাৰিব। আমাৰ কৃষকসকলে বড়ো ধান বিশেষকৈ আমাৰ যিবিলাক অঞ্চল মানে অলপ দ মানে পানীৰ কাৰণে যিসকল লোকে খেতি কৰিব নোৱাৰে, সেই অঞ্চলসমূহতো আমাৰ কৃষকসকলে এই শীতকালত বা এই সময়ছোৱাতে বড়ো ধানৰ খেতি কৰিব। বড়ো ধানৰ খেতিও এটা লাভজনক খেতি, আৰু এনেকৈ বহু কৃষকে মানে ধান চপোৱাৰ পাছতে বড়ো ধানৰ খেতি কৰি আমাৰ বহু কৃষক লাভান্বিত হৈছে। তেওঁলোকক অনুসৰণ কৰি আমাৰ যিসকল কৃষকে তেনেকুৱা ধৰণৰ বড়ো ধানৰ খেতি কৰা নাই তেওঁলোকে কৰিব পাৰে। ওপৰত উল্লেখ কৰা শস্যসমূহৰ উপৰিও ধান চপোৱাৰ পথাৰসমূহত শেহতীয়াকৈ আমাৰ কৃষকসকলে কবি, লাই, মূলা, তিয়ঁহ, জাতিলাও, ৰঙালাও আদি ৰবি শস্যসমূহৰ খেতি কৰিব পাৰে, আৰু তেওঁলোকে আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰে। আঘোণৰ পাছত অসমত এনেদৰে খেতি কৰিবলৈ কিছুমান অসুবিধা আছে, যেনে আমাৰ অসমত উদঙীয়া গৰুৰ সমস্যা আছে, পানীৰ সমস্যা আছে, লগতে আধুনিক কৃষি যন্ত্ৰসমূহৰো অভাৱ। মই কৈছোঁৱেই যে আমাৰ মানে পাঞ্জাৱ হাৰিয়ানা কৃষকসকলৰ ওচৰত আধুনিক কৃষি যন্ত্ৰসমূহৰ মানে উপলব্ধ আছে, তেওঁলোকক মানে আজি হাল বাই আজি ধান কাটিলে তাৰ পাছত দিনাখনেই লগে লগে আপোনাৰ কি হ'ল মেচিনেৰে হাল বালে বা মেচিনেৰে ধান কাটিলে, একেদিনাই ধান কাটিলে একেদিনাই তেওঁলোকে হালো বালে, আৰু লগতে পানী প্ৰয়োজন হ'লে তেওঁলোকৰ মেচিন আছে, পানী যোগান ধৰিলে। এনেকুৱা মানে কৃষি যন্ত্ৰসমূহৰ অভাৱৰ কাৰণেও আমাৰ কৃষকসকলে বিশেষকৈ এই সময়ছোৱাত খেতি কৰিব নোৱাৰে। উদাহৰণস্বৰূপে ধৰি লওক আমি এতিয়া ধান কটাৰ পাছতে সৰিয়হ খেতি কৰিব লাগে। যদি আমি সৰিয়হ খেতি কৰিবলৈ যাওঁ, আমি যদি আধুনিক কৃষি যন্ত্ৰসমূহ আমাৰ ওচৰত নাথাকে, তেতিয়া আমি ধান কাঁচিৰে কাটি ধান কাটি
বা ধান আকৌ ঘৰলৈ নি ডাঙৰি বান্ধি ঘৰলৈ নি মানে নিয়া মানে আকৌ হাল বোৱা মানে বহুখিনি সময় লাগে। এনেকৈ কৰিবলৈ যাওঁতে বহুখিনি সময় মানে খেতি কৰা সময়টো বহু সময় গুচি যায়। কিন্তু পাঞ্জাৱ হাৰিয়ানাৰ কৃষকসকলৰ ক্ষেত্ৰত এই সমস্যাটো নহয়। তেওঁলোকে এটা সপ্তাহৰ ভিতৰতে হাল বাই মৰণা মাৰি ধান কাটি চফা, তাৰপিছতে আপোনাৰ তাত খেতি কৰিব পৰা মানে কোনো শস্য সিঁচিব পৰা পথাৰখন উপযোগী কৰি তোলে। আৰু তদুপৰি আমাৰ আছে উদঙীয়া গৰুৰ সমস্যা। আমাৰ অসমত উদঙীয়া গৰুৰ কথা আমাৰ সকলোৱে জানে। আমাৰ কৃষকসকলে বিশেষকৈ কিবা এটা খেতি কৰিবলৈ হ'লে উদঙীয়া গৰুৰ ভয়ৰ কাৰণে বহু সময়ত এই সময়ছোৱাত ধান কটাৰ পাছতে খেতি কৰিবলৈ ভয় কৰে। গতিকে এই সমস্যাটো কিন্তু পাঞ্জাৱ হাৰিয়ানাত নাই। তেওঁলোক তাৰ পাঞ্জাৱ হাৰিয়ানাৰ কৃষক বা পশুপালকসকলেও খেতি মানে গো পালন কৰে বা ছাগলী পালন কৰে। কিন্তু তেওঁলোকে আমাৰ এই উদং দি নিদিয়ে, তেওঁলোকে ঘৰতে বান্ধে, ঘৰতে ঘাঁহৰ যোগান ধৰে। গতিকে আমাৰ অসমত এই সময়ছোৱাত খেতি কৰিবৰ কাৰণে উদঙীয়া গৰুৰ সমস্যাটো আছে। তদুপৰি পানীৰ সমস্যা আছে। মই ক'লোৱে, আকৌ কৈছোঁ, পানীৰ সমস্যাৰ কাৰণেও আমাৰ কৃষকসকলে বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয়। কিন্তু পাঞ্জাৱ হাৰিয়ানাত এই সমস্যাটো নাই। তেওঁলোকৰ মেচিন আছে, মেচিনৰ সহায়ত পানী দি দিব, যেতিয়াই পানী প্ৰয়োজন হয় তেতিয়াই পানী দি দিব। আমাৰ দৰে আৰু বৰষুণৰ কাৰণে ৰৈ থাকিব নালাগে বা ভকলি বিয়া পাতিব লগা প্ৰয়োজন নহয় তেনেবোৰ ৰাজ্যত। এনেবোৰ সমস্যাৰ কাৰণে এই সময়ছোৱাত আমাৰ বহু কৃষকে খেতি কৰিবলৈ এটা মন থাকিলেও তেওঁলোকে খেতি কৰিব নোৱাৰে। আৰু ৰাজ্যৰ কৃষি বিভাগ বা এই মানে উদঙীয়া গৰু বা পানী জলসিঞ্চনৰ যি ব্যৱস্থা সন্দৰ্ভত বৰ বেছি কাম কৰা দেখিবলৈ পোৱা নাযায়। গতিকে তেওঁলোকে যদি চৰকাৰে যদি পদক্ষেপ গ্ৰহণ কৰে উদঙীয়া গৰুৰ সমস্যা বা পানীৰ ব্যৱস্থা কৰিবৰ কাৰণে, তেনেকুৱা ব্যৱস্থা ল'লে নিশ্চিতভাৱে আমাৰ কৃষকসকলেও এনেকৈ খেতি কৰিব পাৰিব। এটা কথা ঠিক যে আমাৰ অসমত তেনে সুবিধাবোৰ এতিয়াও নাই যি পাঞ্জাৱ হাৰিয়ানাত আছে। কিন্তু খেতি কৰাৰ মানসিকতা এটা থাকিলে এই সমস্যাবোৰক প্ৰত্যাহ্বান জনাই আমাৰ কৃষকসকলেও খেতি কৰিব পাৰে। আৰু আমি উদাহৰণস্বৰূপে আমাৰ বহুজন কৃষকে এনেদৰে কৰি আছে। ধন্যবাদ।